নমস্কাৰ কেক কিচেন ৰেচিপিলে সকলোকে স্বাগতম জনাইছো। আজি মই এটা মান ধনিয়াৰ চাটনি লৈ আহিছো আপোনালোকলে। চাব পাৰে, আপোনালোকে বনাই খাই চাব পাৰে। খুবেই ভাল লাগে আৰু অলপ বেলেগ ধৰণে বনাইছো। আপোনালোকে কোনোবা যদি এনেকৈ বনাই খাইছে মোক জনাব আৰু খাই পেলাই কেনেকুৱা পালে বস্তুটো মোক জনাবলৈ নাপাহৰিব। তেতিয়া আৰু বেলেগ ৰেচিপি দিবলৈ আমি উৎসাহ পাওঁ। আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যোনে কৰা নাই। এতিয়া আৰম্ভ কৰোঁ চাটনিটো বনাবলৈ। আমাৰ ঘৰত মানুহ কম, গতিকে মান ধনিয়া ইমানকেইটা লৈছোঁ, কেইটামান কাজু লৈছোঁ, এটা জলকীয়া, গৰম বেছি কাৰণে নহৰু বেছি দিয়া নাই, 4 ফুটামান, নিমখ অকণমান আৰু অকণমান টেষ্টৰ কাৰণে মই গুড় দিছোঁ। আপোনালোকে চেনিও দিব পাৰে। আৰু মই ইয়াত মান ধনিয়াত অলপমান ধনিয়াও আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। মই দুটা ধনিয়া পাতো দিছোঁ। মোৰ পাতকেইটা অকণমান পকিয়েই গ'ল। চাওক, মিক্সিটোত দি ল'লোঁ, মিক্সি জাৰটোত। আপোনালোকে যিমান আপোনালোকৰ পৰিমাণটো চাই কাজু, নহৰু, নিমখ, জলকীয়া এইবোৰ আন্দাজমতে দিব। টেষ্টৰ কাৰণে দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে দিব আৰু মিঠা নাখালে নিদিলেও হ'ব। এতিয়া জোখমতে ইয়াত অকণ পানী দি দিব। এতিয়া এইখিনি গুড়ি কৰি লওঁ মিক্সিত। এতিয়া চাই লওঁ হৈছেনে নাই। যিহেতু মান ধনিয়া কম, গুড়ি হোৱা নাই, গতিকে আৰু অকণমান পানী দিম। হৈ গ'ল। এতিয়া মিক্সিটো বন্ধ কৰি দিলোঁ। বনাই চাবচোন, খাই পেলাই কেনে পালে মোক জনাবলৈ নাপাহৰিব। আমাৰ ঘৰত আগতে খুব মান ধনিয়া আছিলে, মান ধনিয়াবোৰ মৰি গ'ল। এতিয়া মানে মাৰ ঘৰৰ পৰাহে দিছে, তাকে অকণ বনালোঁ। মই হাত লগাইছোঁ, হাতখন চাফা দেই, নহ'লে যে উলিয়াব নোৱাৰি। এয়া চাওক, মান ধনিয়া চাটনি ৰেডি হৈ গ'ল। ইয়াত অকণমান টেষ্টৰ কাৰণে নেমু চেপি দিব, খাই খুব ভাল লাগে। আপোনালোকে বনাই চাব আৰু কমেণ্ট কৰিবলৈ নকমেণ্ট কৰি জনাব কেনেকুৱা পালে। ভালেই পাব। এইটো ভাতৰ লগতো খাব পাৰি, ৰুটিৰ লগতো খাব পাৰি। খাই পেলাই খুবেই ভাল লাগে। দাইল ভাত হ'লে বেছি ভাল লাগে খাই। আপোনালোকে ট্ৰাই কৰি চাব আৰু জনাবলৈ নাপাহৰিব।